এতিয়া আমি থ্ৰুতে যিকেইজন পলিং বিষয়া থাকে তেওঁলোকেনো কি কৰিব তাৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে যেতিয়া ভোটাৰ এজন আহিব তেওঁ কাষ চাপিব ফাৰ্ষ্ট পলিং বিষয়াৰ কাষলৈ আৰু ফাৰ্ষ্ট পলিং বিষয়াৰ দায়িত্ব আগতে এইটো আছিল তেওঁ মাৰ্ক আৰু ইলেক্ট্ৰল ৰোলখনৰ দায়িত্বত আছিল। তেওঁ এজন ভোটাৰৰ যিটো চিৰিয়েল নাম্বাৰ ভোটাৰ তালিকাত সেই চিৰিয়েল নাম্বাৰটো জোৰেৰে ক'ব যাতে আনকেইজনে পলিং বিষয়া আৰু পলিং এজেণ্টসকলে শুনে। তেওঁলোকে সেইজন মানুহজনক চিনাক্ত কৰিব। চিনাক্ত কৰাৰ পিছত তেওঁ সেইজন পুৰুষ মহিলা ভোটাৰ তালিকাখনত এটা দাগ দিব। যদি পুৰুষ হয় তেনেহ'লে ডায়েগনেলি এটা আঁক মাৰিব আৰু যদি মহিলা হয় তেনেহ'লে আঁক মৰাৰ উপৰিও এডাল চাৰ্কেল এটা আঁকি দিব। তদুপৰি যদি তেওঁ তৃতীয় লিংগৰ হয় তেনেহ'লে সেই আঁকডাল মৰাৰ পিছত চাৰ্কেলটো সলনি তাত এটা ষ্টাৰ দিব। সেইখিনি কৰি আচলতে তেওঁ দ্বিতীয় পলিং বিষয়াৰ ওচৰলৈ পঠিয়াব লাগে। কিন্তু এইবাৰ প্ৰথম পলিং বিষয়াৰ অতিৰিক্ত কাম এটা দিছে। তেওঁক দিছে অমোচনীয় চিয়াহীৰ দায়িত্ব। ইনডেলিবল ইংক যিটো চিয়াহী যে আমি লগাওঁ আঙুলিত আৰু সেই আঙুলিত চিয়াহীটো লগালে যে ভোট দিয়া বুলি গম পায় সেইটো প্ৰথম পলিং বিষয়াই প্ৰথমতে ভোটাৰজনক চিনাক্ত কৰাৰ পিছত তেওঁ আঙুলিত নখৰ আগৰ পৰা এই প্ৰথম পাপটোলৈকে এটা দাগ দিব আৰু সেই দাগটো স্থায়ী হ'বৰ কাৰণে 30 ছেকেণ্ডমান সময় লাগে। কেতিয়াবা কিছুমান ভোটাৰে সেই দাগটো বেয়া পায়, তাত আগতেই হয়তো কিবা তেল নাহে বা ক্ৰীম সানি লৈ আহিব পাৰে, যাৰ ফলত দাগটো স্থায়ী নহ'ব পাৰে। এখন মাৰ্কিন কাপোৰ আপোনাক দিয়া হ'ব। সেই কাপোৰখনে আপুনি ভোটাৰজনৰ আঙুলিটো মুচি ল'বলৈ নিৰ্দেশ দিব পাৰে আৰু তাৰপিছত আপুনি সেই দাগটো লগাব। দাগটো লগাই আপুনি দ্বিতীয় পলিং বিষয়াৰ ওচৰলৈ পঠিয়াব। দ্বিতীয় পলিং বিষয়াই কি কৰিব, আপুনি যিটো চিৰিয়েল নম্বৰ দিছিল সেই চিৰিয়েল নম্বৰকেইটা 3খন বেলট পেপাৰ দিব লাগিব নহয়। 3খন বেলট পেপাৰ প্ৰতিপূৰ্ণত তেওঁ সেই চিৰিয়েল নাম্বাৰটো লিখিব। লিখি কি কৰিব, তাত সেই ভোটাৰজনৰ চহী ল'ব। ইয়াত কি হয়, সাধাৰণতে সময় বচাবলৈ বহুতে কেতিয়াবা দ্বিতীয় পলিং বিষয়াই টিপ চহীয়েই লৈ লয়। কাৰণ বহুজন লাইনত থাকে, কিউ কৰি থাকে, শাৰী পাতি থাকে আৰু শাৰী পাতি থকা মানুহবোৰৰ সময় বেছি অপচয় নকৰোঁ বুলিয়ে বহুতে টিপ চহী লয়। কিন্তু যদি কেতিয়াবা ভোটাৰে চহী কৰিব বিচাৰে তেনেহ'লে চহী কৰিবলৈ দিব লাগিব। আৰু দ্বিতীয় পলিং বিষয়াই সেই চিৰিয়েল নম্বৰটো লিখিলে আৰু সেই চহীটো লৈ 3খন বেলট পেপাৰ ফালি, আৰু মই এইখিনিতে কৈ থৈছোঁ 3খন বেলটত আটাইকেইখনতে চহী ল'ব লাগিব। আটাইকেইখনতে তেওঁৰ সেই চিৰিয়েল নম্বৰটো লিখিব লাগিব প্ৰতিপূৰ্ণত আৰু সেইকেইখন ফালি দিলে। তাৰপিছত ফালি দিলে মানে ফালিবলৈ এডাল ধাতুৰ এচটা মাৰি থাকিব, স্কেল বুলিয়ে ধৰক, স্কেলডাল থাকিব, সেইডালে ফালিব লাগিব। ফালি 3খন দিব। 3খন দি তৃতীয় পলিং বিষয়াৰ ওচৰলৈ পঠিয়াব। তৃতীয় পলিং বিষয়াই কি কৰিব তেতিয়া, তৃতীয় পলিং বিষয়াই সেই বেলট কেইখন প্ৰথমতে পথালিয়ে ভাঁজ কৰিব। পথালি মানে মই দেখুৱাই দিওঁ তেনেধৰণে হ'ব পাৰে। ধৰি লওক এইখন বেলট পেপাৰ, এইফালে লিখা আছে পথালি এখন, আৰু এইফালে প্ৰতিপূৰ্ণ আছে, এইখিনিত প্ৰতিপূৰ্ণখন আছিল, তাত চিল আছিল আৰু ইয়াত প্ৰিজাইডিং বিষয়াৰ বেলট পেপাৰখন ইয়াত চহী আছিল। আৰু এইফালে আছিল কি আমাৰ ডিষ্টিংগুইছিং মাৰ্কটো। গতিকে যিখন বেলটখন প্ৰথমতে এনেদৰে পথালিয়ে ভাঁজ কৰিব লাগিব। এতিয়া চাব চিলটো আমাৰ এইখিনিত আছে এতিয়াও। তাৰপিছত আকৌ এনেকৈ ভাঁজ কৰিব, তেতিয়াও চিলটো আমাৰ ওপৰতে থাকিব। গতিকে এনেদৰে ভাঁজ কৰি থাৰ্ড পলিং বিষয়াই ভোটাৰজনক দি দিব। 3খন বেলট পেপাৰে ভাঁজ কৰি ভোটাৰজনক দিব আৰু ভোটিং কম্পাৰ্টমেণ্টলৈ যাবলৈ ক'ব। ভোটিং কম্পাৰ্টমেণ্টলৈ যোৱাৰ আগতে এডাল এৰ' ক্ৰছ মাৰ্ক যিডাল থাকে, যিডালে আমি ভোট দিওঁ, সেইডাল দিব। সেইডালত চিয়াহী লগাই দিব, ষ্টাম্প পেডৰ পৰা চিয়াহী লগাই তেওঁ ভোটিং কম্পাৰ্টমেণ্টত যাবলৈ দিব আৰু ভোটিং কম্পাৰ্টমেণ্টত ভোটাৰজনে ভোট কৰিব। আৰু থাৰ্ড পলিঙে কৈ পঠিয়াব যে যেতিয়া তেওঁ ভোট দি ওলাই আহে আটাইকেইখন সুকীয়াকৈ ভাঁজ কৰি লৈ আহে আৰু সুকীয়াকৈ যাতে সেই বেলট বক্সটোত ভৰায়। আৰু গোটেইখন একেলগে জাপ মাৰিলে পিছত সেই তাৰ ইংকটো বা যিটো চিয়াহীৰে চিল মাৰিছিল সেই চিয়াহীটো কাগজখনৰ ইফালে সিফালে লাগি গ'লে কেতিয়াবা ভোট নাখচোৱাৰো সম্ভাৱনা থাকে। সেয়েহে যেনেদৰে তেওঁ থাৰ্ড পলিঙে ভাঁজ কৰি পঠিয়াইছে, সেইখন ভোট দিয়াৰ পিছত তেনেদৰে ভাঁজ কৰি আহি আকৌ বেলটত বক্সত ভৰাব লাগিব। সেই কথাখিনি থাৰ্ড পলিঙে কৈ দিব। আৰু থাৰ্ড পলিং বিষয়ে এইটো লক্ষ্য ৰাখিব যে ভোটাৰজনে ভোট দিয়েগৈ হয়তো তাতে ৰৈ গৈছে, তেওঁ জনা নাই। যদি জনা নাই তেনেহ'লে ইয়াৰ পৰা তেওঁ বুজাই দিব যে যিজন প্ৰাৰ্থীক ভোট দিব লাগে, কেনেদৰে ভোট দিব লাগিব সেইটো ইয়াৰ পৰা বুজাই দিব। কিন্তু কোনো প্ৰাৰ্থীৰ নাম নোকোৱাটো বাঞ্ছনীয়। ক'ব যে যিজনক আপোনাৰ ভাল লাগিছে তেওঁৰ নামৰ কাষত এটা খালী ঠাই আছে নহয়, সেই খালী ঠাইখিনিত আপুনি চিলটো মাৰিব। আৰু মৰাৰ পিছত সেই এৰ' ক্ৰছডাল মাৰ্কডাল আনি দিবহি লাগিব। আৰু তাৰ লগতে বেলট বাকচত যে সুকীয়াকৈ 3খন বেলট সোমোৱাইছে সেইটো তৃতীয় পলিং বিষয়াই লক্ষ্য কৰি থাকিব লাগিব। এইটো সৰু কথা, কিন্তু ই বহুত গুৰুত্বপূৰ্ণ কথা এই কাৰণেই কেতিয়াবা বহু ভোটাৰে ভোট দি উঠি সেই ভোটৰ কাগজখন ক'ত ভৰাব তেওঁলোকে বিচাৰি নাপায়। কেতিয়াবা টেবুলতে থৈ যায়, বহুতে হয়তো লৈ যোৱাৰ সম্ভাৱনাও থাকিব পাৰে। গতিকে তৃতীয় পলিং বিষয়াই এই বিষয়টো সতৰ্কতাৰে লক্ষ্য কৰিব।
এইখিনিয়ে হৈছে আমাৰ প্ৰথম 3জন পলিং বিষয়াৰ কাম আৰু তাৰ মাজত তেওঁলোকে মন কৰিবলগীয়া বস্তু অলপমান আছে সেইখিনি মই ইয়াৰ পিছতে দি দিছোঁ যে এই চিয়াহী যিটো জোৱাতটো থাকে ফাৰ্ষ্ট পলিং চাব তেওঁ যিটো চিয়াহী বটলটো থাকে সেইটোৰ পৰা যদি চিয়াহীখিনি পৰি যায় তেনেহ'লে গোটেই তেওঁ এটা নতুন ৰিপ্লেচমেণ্ট হয়তো পাব কিন্তু ছেক্টৰে আহি দিয়ালৈকে তেওঁ আধা ঘণ্টা সময় পলম হৈ যাব তেতিয়ালৈকে ভোটাৰবোৰ অধৈৰ্য হৈ যাব পাৰে গতিকে সেইটো ধুনীয়াকৈ ৰাখিবৰ কাৰণে এটা গ্লাছো দিয়া আছে তাত যাতে সযতনে ৰাখে আৰু সেইটো যাতে পৰি নাযায় সেইটোৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখাটো প্ৰয়োজন তদুপৰি ফাৰ্ষ্ট পলিং বিষয়ে এইটোও চাব লাগে যে সেই ভোটগ্ৰহণ কেন্দ্ৰত কোনোবা পৰ্দানসীন ভোটাৰ আছে নেকি পৰ্দানসীন মানে কোনোবা গোৰ্খা পিন্ধি অহা মানুহ হ'ব পাৰে তেওঁ যদি আহে তেওঁক চিনাক্তটো কৰিব লাগিব কিন্তু চিনাক্ত কৰিবৰ কাৰণে তেওঁ গোৰ্খাখন তেওঁলোকে গোৰ্খাখন দাঙিবলৈ হয়তো ক'ব নোৱাৰিব হয়তো নহয় ক'বই নোৱাৰে গতিকে তাৰ বাবে এগৰাকী মহিলা স্থানীয়ভাৱে নিযুক্তি দিব লাগিব গাঁওবুঢ়াৰ সহায়ত এগৰাকী আশা কৰ্মীয়ে হওক বা সেই গাঁওখনৰ এগৰাকী মহিলাক নিযুক্তি দিব লাগিব যিয়ে এটা আছুতীয়া ৰুমত সেই মহিলাগৰাকীক পৰীক্ষা কৰি চাব যে তেওঁ দাবী কৰা মানুহগৰাকী হয় নে নহয় চিনাক্তকৰণ তেনেদৰে কৰিব লাগিব তদুপৰি ফাৰ্ষ্ট পলিং বিষয়ে এইটোও লক্ষ্য কৰিব যে বাহিৰত যে মানুহবোৰ আছে তেওঁ ভোটাৰ কিমান আছে আগদিনা নিশাই গম পাব ভোটাৰ কিমান আছে গতিকে মানুহবোৰ যেতিয়া ভোট দিবলৈ আহোঁতে যদি লাহে ধীৰে আহি আছে বা মানুহবোৰ হ'লে দিনটোৰ আগবেলা কোনো অহাই নাই তেনেহ'লে তেওঁ ভোটাৰসকলক সকীয়াই দিব যে সোনকালে আহিবলৈ এইটো কাৰণেই যদি ভোট দিবলৈ পিছবেলালৈ ৰৈ থাকে তেনেহ'লে 4:30 বজাৰ পিছতো যদি ভোট দিবলৈ থাকে তেনেহ'লে তেওঁলোকৰ ঘূৰি অহাত সমস্যা হ'ব পাৰে কিমানজন ভোটাৰ আছে আৰু প্ৰতিজন ভোটাৰে ভোট দিওঁতে ধৰি লওক 1 মিনিটকেই লাগিল তেতিয়া কিমান সময় লাগিব আৰু সেইটো তেওঁ কিমান ঘণ্টা লাগিব সেই গোটেই হিচাপখিনি তেওঁ যদি কৰি লয় আগনিশাই তেনেহ'লে তেওঁ এই কথাখিনি মানুহখিনিক জনাবলৈ সুবিধা হ'ব এই ক্ৰাউড মেনেজমেণ্টটো ফাৰ্ষ্ট পলিং বিষয়ে কৰিব লাগিব ফাৰ্ষ্ট পলিং বিষয়ে এইটোও চাব লাগিব যে বাহিৰত যদি শাৰী আছে শাৰীকেইটা এটা পুৰুষৰ এটা নাৰীৰ হয় নাৰীসকলক দুগৰাকী নাৰীৰ বিপৰীতে এজন পুৰুষ পঠিয়াব লাগিব আৰু যদি কোনোবা ছিনিয়ৰ চিটিজেন থাকে বা জ্যেষ্ঠ নাগৰিক থাকে বা কোলাত কেঁচুৱালা মহিলা আছে বা অসুস্থ লোক আছে বা বিশেষভাৱে সক্ষম লোক আছে তেওঁলোকক ভোট দিবলৈ অগ্ৰাধিকাৰ দিয়া উচিত এইখিনি কথাই পলিং বিষয়াসকলে বিশেষভাৱে মনত ৰখা উচিত আৰু বিষয় আছে কিন্তু সেইখিনি বিষয়ে আমি সুকীয়াকৈ আলোচনা কৰিম আৰু সেইখিনি আলোচনা কৰিবৰ কাৰণে আমাৰ অলপ সময়ৰ প্ৰয়োজন হ'ব কি ফৰ্ম ভৰাব কি কৰিব কিন্তু এতিয়া পলিং বিষয়াসকলৰ যিখিনি ভোটগ্ৰহণ কেন্দ্ৰত যিখিনি দায়িত্ব সেইখিনিকে ক'লোঁ লগতে এইটো কৈ থৈ দিওঁ কোনো ভোটাৰে ভোটগ্ৰহণ কেন্দ্ৰলৈ মোবাইল ফোন ল'ব নোৱাৰিব আৰু পলিং বিষয়াসকলৰ হাতত যদি মোবাইল থাকেও তেওঁলোকে সেইটো ছুইচ অফ কৰি ৰাখিব লাগিব আৰু সেইটো তেওঁলোকে অন কৰি ৰাখিব নোৱাৰে এই গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত এনেদৰে এই ব্যৱস্থা লোৱা হৈছে আৰু ভোটগ্ৰহণ কেন্দ্ৰত কোন সোমাব পাৰিব কোন সোমাব নোৱাৰিব সেয়া মই পৰৱৰ্তী যেটো ভিডিও আছে সেইটোত কম ইয়াত কেৱল পলিং বিষয়াসকলৰ দায়িত্বৰ কথা ক'লোঁ লগতে এইটো কৈ থৈ দিওঁ প্ৰিজাইডিং বিষয়াই যদি বিচাৰে তেনেহ'লে যোগ্যতা অনুসৰি বা আমাৰ সময়খিনি মেনেজ কৰিবৰ কাৰণে পলিং বিষয়াজন ইফাল সিফাল কৰি দিব পাৰে হয়তো ফাৰ্ষ্ট পলিঙৰ কেতিয়াবা ছেকেণ্ড পলিঙৰ বিষয়াৰ কাম কৰিবও তেওঁ ক'ব পাৰে ছেকেণ্ড পলিঙৰ কেতিয়াবা থাৰ্ড পলিঙৰ কাম কৰিবও ক'ব পাৰে আৰু তেওঁৰ প্ৰিজাইডিং বিষয়াজনৰ অনুপস্থিতিত বা প্ৰিজাইডিং বিষয়া যদি কিবা কাম কৰিবলৈ অসমৰ্থ হয় তেওঁৰ দায়িত্বটো ফাৰ্ষ্ট পলিঙেও ল'ব পাৰে এই কথাখিনি কিন্তু সকলোৱে জনা উচিত এইখিনিকে থোৰতে জনালোঁ আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ভোট গ্ৰহণ চলি থাকোঁতে কোনে কি কৰিব সেইখিনি আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত জানিম গতিকে যদি সেইখিনি সবিস্তাৰে আপোনাৰ জানিব মন আছে তেনেহ'লে সেই ভিডিঅ'টো লিংকটো মই ইয়াতে দি দিম সেই ভিডিঅ'টো আপুনি চাব ধন্যবাদ